নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে যে শিক্ষা বিভাগৰ লগত জড়িত কেইবাৰ ধৰণৰ কৰ্মচাৰী দৰমহা বৃদ্ধি হ'ব 2025 চনতে। লগতে অপ্ৰাদেশিকৃত অৰ্থাৎ ভেঞ্চাৰ স্কুলসমূহৰ কাৰণেও বহুত ভাল খবৰ আছে যে সেই বিদ্যালয়সমূহৰো প্ৰাদেশিকৰণ কৰি দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে। আহক আমি এই কথাখিনি জানিবলৈ চেষ্টা কৰোঁ। আশা কৰ্মীৰ দৰমহা বাঢ়িব, অংগনবাদী কৰ্মীৰ বাঢ়িব, সহায়িকাৰ বাঢ়িব, ৰান্ধনীৰ বাঢ়িব, টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব। নতুনকৈ আৰু প্ৰাদেশিকৰণ। আশা কৰ্মীৰ দৰমহা বাঢ়িব, অংগনবাদী কৰ্মীৰ বাঢ়িব, সহায়িকাৰ বাঢ়িব, ৰান্ধনীৰ বাঢ়িব, টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব। নতুনকৈ আৰু প্ৰাদেশিকৰণ।